নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে যোৱা এপিসোডত আমি বিন্দুৰ বিষয়ে আলোচনা কৰিছিলোঁ তেতিয়ালে বিন্দুৰ বিষয়ে আমি কি পাইছিলোঁ বিন্দু কি বিন্দুত দুটা কথা আমি মনত ৰাখিবলগীয়া কথা পাইছিলোঁ যে বিন্দু হ'ল এটা সৰু চিন অতি ক্ষুদ্ৰ চিন যাৰ দিশ প্ৰস্থ উচ্চতা যিকোনো ফালে তাৰমানে আমি জুখিব নোৱাৰো ইমান সৰু চিন বুলি আমি ধৰি লৈছিলোঁ কিন্তু এটা কথা ইয়াৰ লগত জড়িত আছিল যে আমি সৰু বুলি ধৰি লৈছোঁ ইমান সৰু যাক কোনো ফালে জুখিব নোৱাৰো কিন্তু তাক আমি দেখা পাব লাগিব আমি জানিব লাগিব যাৰ কাৰণে কৈছোঁ যাক কৈছোঁ সি জানিব লাগিব যে হয় এইটো এটা চিন হয় গতিকে অৱস্থিতি থাকিব লাগিব সি জানিব লাগিব যে হয় এই চিনটো হয় আৰু কিন্তু চিনটো সৰু হ'ব লাগিব গতিকে আমি যিমান পাৰো সিমান সৰু চিন দিম কিন্তু যাক দিম সি গম পাব লাগিব এই কথাটো আছিল বিন্দু এতিয়া চাওক মই আগতে কৈছোঁ কেইটামান কথা গণিতত খুব দৰকাৰী সেইটো হ'ল ধৰা সেইটো হ'ল কল্পনা আৰু সেইটো হ'ল এৰা ধৰা কল্পনা শক্তি এইবিলাক থাকিব লাগিব ঠিক আছে এতিয়া চাও বিন্দু সবতকে মানে বহুত অতি ক্ষুদ্ৰ এটা চিন এতিয়া ধৰি লৈছো এইটো বিন্দু এইটো ঠিক আছে এইটো হ'ল এটা বিন্দু বুলি ধৰিব পাৰি কিন্তু এই বিন্দুটোৰ এইটো যদি বিন্দু ধৰো ইয়াৰটো একচুয়ালি দিক প্ৰস্থ বা কিবা ব্যাস শেষ থাকিব কিন্তু আমি ইমান সৰু এইটো ইয়াক আমি বিন্দু বুলি ধৰি লৈছো ঠিক আছে ইয়াক যদি বিন্দু বুলি ধৰিব পাৰো তেতিয়া হলে ইয়াকো বিন্দু বুলি ধৰিব পাৰো মাৰ্বল এটা আমি ধৰি লৈছো যে ইয়াক কোনোফালে জুখা না যায় ইমান সৰু বুজি পাইছে ধৰাটো তেতিয়া হলে ইয়াকো ধৰিব পাৰো বিন্দু বুলি যদি আমি ধৰো যে এটো এটা বিন্দু তাৰ মানে কি আমি ধৰি লব লাগিব মনে মনে ভাবিব লাগিব যে ইয়াৰ কোনো দিক প্ৰস্থ উচ্চতা একো নাই মানে ইয়াক কোনোফালে জুখা না যায় ইমান সৰু বস্তু তো এতিয়া আমি এটো নলম মাৰ্বলটোৰ কথা কওঁ আমাৰ ধৰাত সুবিধা বুজোৱাত সুবিধা দেখাত সুবিধা কাৰণে এইটো লৈছো ধৰি ললো এইটো এটা বিন্দু কোৱাৰ লগে লগে আমি ধৰি লব লাগিব যে ই এটা বহুত সৰু ইয়াক আৰু কোনোফালে জুখা না যায় ইয়াৰ মানে এনেকে দিক প্ৰস্থ একো জুখা না যায় এটো আমি ধৰি লৈছো এতিয়া এই বিন্দুটো যে আমি যদি বৰ্ডত আঁকো ধৰক এইটো এটা বিন্দু এই বিন্দুটো ধৰক এইটো নাম দিলো এ বিন্দু যেতিয়া আমি নাম দিও তেতিয়া ইংৰাজীত দিলে ক্যাপিটাল লেটাৰেদি নামটো দিব লাগে এ আৰু যদি অসমীয়াত দিও তেতিয়া হলে ক দিব পাৰি ধৰি ললো এইটো এটা বিন্দু এই বিন্দুটো ক'ত আছে ক জায়গাত আছে ক ঠাইত আছে এতিয়া এই বিন্দুটো যদি আমি ঠেলি দিও কাৰলৈকে বি এটা জায়গা এই বি লৈকে যদি আমি ঠেলি দিও এই বিন্দুটো গৈ বি তাত গল সরি খ জায়গাটোৰ নাম দিলো খ এখন ঠাই খ এখন ঠাই তো ক মানে মই আৰু খ মানে আপুনি কৰ পৰা এই বিন্দুটোক ঠেলি দিলে এই বিন্দুটো গৈ পেলাই খ পালে তেতিয়াহলে এই যে ৰাস্তাটো এটো কিন্তু সিধা এই ৰাস্তাটো এনেকুৱা হ'ব পাৰে কিন্তু সাধাৰণতে যিফালে যাব পাৰে কিন্তু এইটোক আমি ধৰি লৈছো যে আমি আগতে পঢ়িছিলো যে সৰল মানে সিধা এটো সবতকে চুটি ৰাস্তা হলে কি হ'ব এডাল সৰল হ'ব সিধা হ'ব গতিকে এই ৰাস্তাটো ধৰি ললো সিধা বাকিটা ৰাস্তাৰ কথা আমি ইয়াত আলোচনা কৰা নাই এই ৰাস্তাটো এই পথটো কৰ পৰা খলৈকে যে এই বিন্দুটো গৈ ইয়াত পালে এইটো কয় ৰেখাখণ্ড ইংৰাজীত কয় লাইন সেগমেন্ট এটা কয় ৰেখাখণ্ড মানে বিন্দু এটাই যেতিয়া এখন ঠাইৰ পৰা আন এটা
ঠাইলৈ আন এখন ঠাইলৈ গতি কৰে তাত যদি ৰৈ দিয়ে এই জায়গাটোক এই পথটোক এই ৰাস্তাটোক কি বুলি ক'ব ৰেখা খণ্ড বুলি ক'ব এতিয়া চাওক এটা মই মুছি দিছো এই ৰেখা খণ্ডটো এতিয়া এই জায়গাটোত যেটো বিন্দু আছে ধৰি ললো এতিয়া এটা হল ৰেখা খণ্ড তেতিয়ালে আমি নাম দিওতে কি কৰো ইয়াৰ নাম a দিলো ইয়াৰ নাম b দিলো মানে a এর পৰা b লৈকে গৈছে বুলি ধৰি ললো এতিয়া চাও এই যে ৰেখা খণ্ডডাল আগতে আমি পাইছিলো কি যে ৰেখা এডাল বিন্দুৰ সমষ্টি মানে বিন্দুবিলাক লগ লাগি ৰেখা হয় বুলি কৈছিল যেনে ধৰক এইডাল এটো এটা বিন্দু এনেকে গৈ এডাল ৰেখা হৈছে এডাল ৰেখা বিন্দুবিলাক লগ লাগি ৰেখা আজিকালি এই ধাৰণাটো পিছত দিয়ে ভুল বুলি ক'ব নোৱাৰি যেতিয়া আমাৰ ৰেখা খণ্ডৰ বা ৰেখাৰ আমাৰ ধাৰণাটো কংক্ৰিট হ'ব দৃঢ় হ'ব তেতিয়া আমি এইবিলাক উদাহৰণ ধৰিব পাৰিম যে ৰেখা এডাল বিন্দুৰ সমষ্টি কলে আমি আমাৰ ব্ৰেইনত যেতিয়া বুজি পাম তেতিয়া এইবিলাক ভুল নহব কিন্তু প্ৰথমতে আজিকালি কিতাপত কোৱা নহয় যে বিন্দুৰ সমষ্টিয়ে ৰেখা এনেকে কোৱা নহয় কিন্তু বহুত বছৰ আগৰ কিতাপত হয়তো আছিলে তেতিয়া কৈছিল যে বিন্দুৰ সমষ্টিয়ে ৰেখা যেনেকৈ আগতে কি কৈছিল বিন্দুৰ কি স্থিতি আছে দিকপ্ৰস্থ নাই তেনেকুৱা ধৰণৰ সংজ্ঞা আছে আজিকালি কিন্তু বিন্দুটো বুজাওতে কিছুমান বেলেগ ধৰণে বুজোৱা হয় এই কথাটো আগৰ ক্লাছত আমি আলোচনা কৰিছো ঠিক তেনেকৈ ৰেখা খণ্ডৰ কথা যেতিয়া আমি আলোচনা কৰিছো বা ৰেখা এডালৰ কথা যেতিয়া আলোচনা কৰিছো তেতিয়া আমি কৈছো যে বিন্দু এটা এঠাইৰ পৰা এঠাইলৈ যদি ঠেলি দিওঁ তাৰ যেটো পথ হেতুকে ৰেখা বা ৰেখা খণ্ড বুলি কোৱা হয় এতিয়া ৰেখা আৰু ৰেখা খণ্ডৰ কি পাৰ্থক্য মই কৈ আছো এইটো হল ৰেখা খণ্ড এতিয়া যদি এই পথটো দুয়োফালে যদি বিস্তৃত হয় অসীমলৈ যদি বিস্তৃত হয় ইফালেও অসীমলৈ বিস্তৃত গৈ আছে ইফালেও যদি গৈয়ে থাকে তেতিয়া হলে আমি ইয়াত এটা নিয়ম মানি লৈছো মই আগতে কৈছো যে আমি গণিতত কিছুমান কথা বেছিভাগ কথা মানি লওঁ বেছিভাগ কথা ধৰি লওঁ এটা ধৰিছো যে এই পথটো ইমান দীঘল অসীমলৈ বিস্তৃত গৈ আছে তেতিয়া ইয়াক ক'ব কি ৰেখা বুলি ক'ব ৰেখা বা লাইন এতিয়া এই ৰেখাডালক যদি আমি কাটি দিওঁ ইয়াতে কাটি দিলো তেতিয়া হলে এই জায়গাটো ধৰিলে ইয়াতে এইটো হল a বিন্দু এইটো হল b বিন্দু এই a b ডালক কি ক'ব a b ডালক ক'ব ইয়াত আমি এনেকে বুজাম a b ডালক কি ক'ব এইডাল হল ৰেখা খণ্ড এইডাল হ'ব ৰেখা খণ্ড মানে লাইন সেগমেন্ট ৰেখা হলে পথটো হ'ব অসীমলৈ বিস্তৃত যাক আমি লাইন বুলি কওঁ আৰু ৰেখা খণ্ড হলে কি হ'ব ইয়াক এটা টুকুৰা এই গোটেই অসীমলৈ বিস্তৃত ৰেখাডালৰ এটা টুকুৰা যদি লওঁ তাক ক'ব ৰেখা খণ্ড লাইন সেগমেন্ট এতিয়া আমি ৰেখা খণ্ড বা ৰেখা একে বুলি ধৰি লওঁ প্ৰথমতে ৰেখা বুলিয়ে কম তাৰ মানে কেতিয়াবা ৰেখা খণ্ডৰ কথা কম আৰু কেতিয়াবা ৰেখাৰ কথা কম গতিকে আমি এতিয়া ৰেখা খণ্ড কেনেকৈ লিখিব লাগে হেতু মই পিছত দেখাইছো তেতিয়া হলে এই যে এডাল ধৰক ৰেখা আসলতে এডাল যদি টুকুৰা কৰি দিওঁ কাৰ্চিং দি দিওঁ দুইফালে এডাল কি হ'ব ৰেখা খণ্ড এতিয়া এই ৰেখা খণ্ডৰ এইটো বিন্দু আৰু ইফালে এটা বিন্দু আছে বুলি ধৰি লৈছো এই দুটা জায়গা ইয়াক কি ক'ব শীৰ্ষবিন্দু আচ্ছা এতিয়া শীৰ্ষবিন্দু কোৱাৰ আগতে আমি তেনেহলে এই কথাটো মানি লৈছো যে ধৰক এই যে ৰেখাডাল আছে বা ৰেখা খণ্ডডাল আছে আচ্ছা ইয়াৰ আগতে আৰু এটা কথা কৈ লওঁ যেতিয়া এটা বিন্দু এঠাইৰ পৰা আনঠাইলৈ গ'ল যাওঁতে এই যে কিবা এটা দূৰত্ব হ'ব নহয় ধৰক এইটো 2 মিটাৰ গ'ল 1 মিটাৰ গ'ল 10 সেন্টিমিটাৰ গ'ল কিবা এটা 2 কিলোমিটাৰ গ'ল 5 কিলোমিটাৰ গ'ল বিন্দুটোৱে গতি কৰি এঠাইত ৰলে
গতিকে আমি কি পাম এটা দূৰত্ব পাম নিৰ্দিষ্ট নহয় জানো এই পথটো তেতিয়াহ'লে কি আছে ইয়াৰ এটা দূৰত্ব আছে ইয়াৰ আমি দিশ জোখিব পাৰিম ধৰি লওক এইডাল ৰেখাখণ্ড এই ৰেখাখণ্ডৰ আমাৰ কি আমি দিশটো জোখিব পাৰিম দীঘলটো কিমান দীঘল ইয়াৰ পৰা সেন্টিমিটাৰত যদি জোখো তেনেহ'লে 28 সেন্টিমিটাৰ এইটো আমি কিমান পালো 28 সেন্টিমিটাৰ এই ৰেখাখণ্ডডালৰ দিশ কিমান পালো 28 সেন্টিমিটাৰ এই ৰেখাখণ্ডডালৰ বহল কিমান হ'ব চিন্তা কৰকচোন বহল কিমান এটোটো অলপ মোটা আছে এই ৰেখাখণ্ডডাল বহল কিমান এতিয়া এই ৰেখাখণ্ডডালৰ বহল যদি আমি আলোচনা কৰো তেতিয়াহ'লে এটোটো কি কৈছিলো যে এই মাৰ্বলটো এটো এটা বিন্দু বুলি ধৰিব দিছিলো যদি বিন্দু হয় ইয়াৰ কি আছিল দিশ প্ৰস্থ জোখা নাযায় ইমান সৰু গতিকে এই মাৰ্বলটো যাওঁতে এই ৰেখাডাল হ'ল এই মাৰ্বলটো যেতিয়া এনেকৈ ঠেলি দিলো এই ৰেখাখণ্ডডাল পালো গতিকে মাৰ্বলটো যেতিয়া ঠেলি দিলো এই ৰেখাখণ্ডডাল পালো তেতিয়াহ'লে এই যে পথটো পালো ৰাস্তাটো পালো এই ৰাস্তাটো এই মাৰ্বলটোতকৈ বেছি মোটা হ'ব নেকি নিশ্চয় নহয় এতিয়া ধৰকচোন এই মাৰ্বলটোত আমি চিয়াহীত ডুবাই দিলো চিয়াহীত ডুবাই এখন বগা কাগজত যদি আমি এনেকৈ মাৰি দিওঁ তেতিয়াহ'লে এনেকুৱা চিন বহি যাব সেইটোৱেতো ইয়াৰ ৰাস্তাটো হ'ব গতিকে এই পথটো ৰাস্তাটো এই ৰাস্তাটো নিশ্চয় মাৰ্বলটোতকৈ মোটা নহয় গতিকে ইয়াৰ প্ৰস্থ থাকিব জানো গতিকে এই ৰেখাখণ্ডডালৰ আমি কি পাম দীঘল পাম দিশ পাম কিন্তু ইয়াৰ প্ৰস্থ নাপাম গতিকে আমি যদি এই কথাটো লিখো কি লিখো আমি যদি কথাটো লিখো যে আমি যেতিয়া বিন্দুৰ কথা কৈছিলো বিন্দু মানে পইণ্টৰ কথা যেতিয়া কৈছিলো তেতিয়া বিন্দুৰ দিশ আছিল নে নাই দিশ নাছিল প্ৰস্থ জুখিব পাৰিছিলো নেকি প্ৰস্থ পাৰা নাছিলো উচ্চতা জুখিব পাৰিছিলো নেকি উচ্চতা পাৰা নাছিলো তাৰ মানে বিন্দুটো কোনোফালে জুখিব পৰা নাছিলো ইমান সৰু বিন্দুটো আমি ধৰি লৈছিলো যে বিন্দু ইমান সৰু যে ইয়াৰ দিশ জুখিব নোৱাৰো প্ৰস্থ উচ্চতা একো জুখিব নোৱাৰো ঠিক আছে এতিয়া আমি পালো ৰেখাখণ্ড বুলি ক'লো ৰেখাখণ্ডডালৰ কি হ'ব কি পালো এই ৰেখাখণ্ডডাল কিমান পালো 28 সেন্টিমিটাৰ বা 2 মিটাৰ বা 5 কিলোমিটাৰ এইটো নিৰ্দিষ্ট জোখৰ এটা দীঘল পালো তাৰমানে দিশ পালো ইয়াৰ দিশ আছে প্ৰস্থ পালো নেকি প্ৰস্থ নাপালো কাৰণ যেতিয়া আমি মাৰ্বলটো যাব দিছো মাৰ্বলটোৰ আমি দিশ প্ৰস্থ নাই বুলি কৈছো যেহেতু আমি কৈছো যে এইটো এটা বিন্দু গতিকে ইয়াৰ দিশ প্ৰস্থ কোনো নাই যেহেতু প্ৰস্থ নাই গতিকে মাৰ্বলটোক যদি আমি যাব দিওঁ যাওঁতে যিটো চিন হৈছে যিটো গতিপথ হৈছে যিটো ৰাস্তা হৈছে এই ৰাস্তাটো নিশ্চয় মাৰ্বলটোতকৈ কি নহয় বহল নহয় গতিকে ইয়াৰো প্ৰস্থ নাই গতিকে ৰেখাখণ্ডডালৰ প্ৰস্থ নাই আৰু উচ্চতাটো নাই এই চেপেটা গতিকে উচ্চতা নাই তেতিয়াহ'লে ৰেখাখণ্ডডালৰ কি আছে দিশ আছে কিন্তু প্ৰস্থ আৰু উচ্চতা নাই বিন্দুৰ কিন্তু দিশ প্ৰস্থ উচ্চতা নাই বুলি আমি ধৰি লৈছো তেতিয়াহ'লে এডাল ৰেখাখণ্ডৰ কি আছে দিশ আছে প্ৰস্থ নাই উচ্চতা নাই এইখিনি কথা হ'ল এতিয়া এই যে আমি ইয়াৰ প্ৰস্থ নাই বুলি কৈছো আচলতে সঁচাই প্ৰস্থ নাই নেকি নিশ্চয় আছে আমি যদি স্কেলেদি জুখো এই ইয়াতো এই কলমটোৰ আগটো নিশ্চয় অলপ হ'লেও মোটা কলমটোৰ আগ এই মোটা দি যেতিয়া আমি ইয়াত আঁকিছো গতিকে তাত নিশ্চয় কিবা হ'লেও বহল আছে ধৰক 2 মিলিমিটাৰ মান আছে এইডাল বহল আছে 2 মিলিমিটাৰ হ'লেও কিন্তু ইয়াত কি কৈছো যে ৰেখাখণ্ডডালৰ বহলটো নাই বুলি ধৰি লৈছো বুজি পাইছে কিমান ইন্টাৰেষ্টিং তাৰ মানে আছে কিন্তু নাই বুলি ধৰি লৈছো ধৰি ল'ব শিকিব লাগিব নহ'লেতো আমাৰ প্ৰশ্ন আহিব যে স্যাৰ এইটো দেখোন বহল আছে ইমান দেখোন মোটা হয় কিন্তু আমি ধৰি লৈছো কি যে ইয়াৰ বহল নাই এই দিশহে আছে কাৰণ এই যাবতো এঠাইৰ পৰা আনঠাইলৈ যাব গ'লে আমি দিশটো পাম যে মোৰ ঘৰৰ পৰা তেওঁৰ ঘৰত গৈছে গতিকে এটা দূৰত্ব থাকিব গতিকে দূৰত্ব এটা পাম সেইটো হ'ব দিশ কিন্তু ইয়াৰ বহলটো কিমান ৰাস্তাটোৰ বহলটো নাই বুলি ধৰি লৈছো এটা নাইয়েই নেগলেক্টিং
এতিয়া চাওক তেতিয়াহ'লে আমি এইডাল এডাল ৰেখা বুলি ধৰিব পাৰোঁ এই ৰেখাডাল কি হৈছে এইডাল যদি মই ৰেখা বুলি কওঁ তেতিয়া আপোনালোকে কি ধৰি ল'ব যে ইয়াৰ দিশ আছে কিন্তু প্ৰস্থ নাই বুলি ধৰি ল'ব উচ্চতা নাই বুলি ধৰি ল'ব যদি আমি মানি লওঁ যে এইডাল এডাল ৰেখা মই যদি কওঁ এইডাল এডাল ৰেখা তাৰ মানে কি ধৰি ল'ব লাগিব যে ইয়াৰ কি আছে দিশ আছে দীঘল জুখিব পাৰিম বহল উচ্চতা জুখিব নোৱাৰিম তাৰ মানে এই যে এইটো কি হ'ব বহুত সৰু বুলি ধৰি লওঁ ইমান সৰু যে ইয়াক আৰু জোখা নাযায় উচ্চতা ইমান সৰু যে ইয়াক আৰু জোখা নাযায় কিন্তু চেপেটা বুলি ধৰি লওঁ কিন্তু দীঘলটো আছে বুজিছে কেতিয়াবা আমি এইডাল ৰেখা হিচাপে দেখাব পাৰিম যদি আমি ৰেখা বুলি কওঁ তেনেহ'লে আমি অট'মেটিকেলি ধৰি ল'ব লাগিব যে ইয়াৰ বহল নাই উচ্চতা নাই ইয়াৰ কি আছে অকল দীঘল আছে তেতিয়াহ'লে এইডালো আমি ধৰিব পাৰিম যে এইডাল এডাল ৰেখা তাৰ মানে কি ইয়াৰ বহলটো নেগলেক্টিং ইয়াৰ বহল নাই বুলি ধৰি লৈছোঁ উচ্চতা নাই বুলি ধৰি লৈছোঁ কি হৈছে অকল দীঘল আছে তেতিয়াহ'লে এইডালো ৰেখা বুলি ধৰিব পাৰিম যে ইয়াৰ বহল নাই উচ্চতা নাই কি আছে অকল দীঘল আছে বুজি পাইছে কিন্তু ইয়াৰটো বহল আছে কিন্তু যদি আমি ধৰি লওঁ মই আৰু এবাৰ কৈছোঁ যদি আমি ধৰি লওঁ যে এইডাল এডাল ৰেখা তেতিয়াহ'লে আমি ধৰি ল'ম যে ইয়াৰ অকল দিশহে আছে প্ৰস্থ আৰু উচ্চতা নাই বহুত ইণ্টাৰেষ্টিং নহয় যদি আমি ধৰিব পাৰোঁ যদি আমি এৰা ধৰা কৰিব পাৰোঁ যদি আমি কল্পনা শক্তি লগাওঁ ভাবোঁ তেতিয়াহ'লে আমাৰ অংক একেবাৰে ইণ্টাৰেষ্টিং আৰু বহুত সহজ তেতিয়াহ'লে ৰেখাখণ্ডৰ কথা পাতিলোঁ এতিয়া ৰেখাখণ্ডৰ লগতে মই অলপ ৰেখা আৰু ৰশ্মিৰ কথা কওঁ ৰেখাখণ্ডডাল হ'ল কি যে এটাৰ পৰা নিৰ্দিষ্ট কিন্তু ৰেখা যেতিয়া আমি আঁকিম তেতিয়াহ'লে আমি এনেকৈ দিম যিটো অনিৰ্দিষ্ট গতিকে ৰেখাখণ্ডডালো কিন্তু আকৌ দিশ জুখিব নোৱাৰি কাৰণ ইয়াৰ দীঘল আছেই বহুত দীঘল স্কেলেদি আমি জুখিব নোৱাৰোঁ কাৰণ এই স্কেলেদি জুখিব যাওঁ ক'লৈকে জুখিম কাৰণ এইটো গৈয়ে আছে সেইকাৰণে জুখিম নোৱাৰোঁ কিন্তু দীঘল আছে ইয়াৰো কিন্তু দিশ আছে কিন্তু দিশটো আমি নিৰ্দিষ্ট দিশ নাই ৰেখাখণ্ডৰ নিৰ্দিষ্ট দিশ আছে যে 28 সেণ্টিমিটাৰ ইয়াৰ কিন্তু নিৰ্দিষ্ট দিশ নাই ইয়াৰ দিশ আছে নিৰ্দিষ্ট দিশ নাই তো এইটো কয় ৰেখাখণ্ড আৰু যদি এনেকুৱা হয় যে এটা মাৰ্বল একফালে গৈ আছে ই গৈ আছে কিন্তু ইয়াৰ পৰা ষ্টাৰ্টিং গতিকে ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইফালে গৈ আছে এটা ফালে এইডালক কয় ৰশ্মি ৰে ইংৰাজীত কয় ৰে এইটো কয় ৰেখা ইংৰাজীত কয় লাইন আৰু এইটো কয় ৰেখাখণ্ড কি কয় লাইন সেগমেন্ট ৰেখাখণ্ড এই দুটা মূৰক কয় শীৰ্ষবিন্দু এইটো আৰু এইটো মূৰক আমি এনেকৈ নাম দিব পাৰোঁ যে এইটোত এ বিন্দু আছে এইটোত বি বিন্দু আছে ৰশ্মিৰ শীৰ্ষবিন্দু এটা ধৰি লওক পি ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ইফালে নাই ৰোৱা নাই আৰু ৰেখাৰ আমি এনেকৈ নাম দিব নোৱাৰোঁ কাৰণ কোনটো বিন্দুৰ কথা কওঁ কোনটো জাগাৰ কথা কওঁ সেইকাৰণে এই ৰেখাৰ নামটো সদায় সৰু হাতৰ আখৰেদি দিয়ে এল এডাল লাইন এম এডাল লাইন চব স্মল লেটাৰ ইউজ কৰে বা এন এডাল লাইন স্মল লেটাৰ ইউজ কৰে কিন্তু আমি যদি ৰেখাক দুটা বিন্দুত দেখাব খোজোঁ তেতিয়াহ'লে আমি এনেকৈ স্পষ্টভাৱে দেখাব লাগিব অলপ ডাঠকৈ যে ইয়াত ধৰি লওক কিবা এটা নাম দিলোঁ চি আৰু এইটো ধৰি লওক ডি তেতিয়া আমি ক'ম চি ডি ৰেখা এই দুটা বিন্দু দ্বাৰা দুটা বিন্দু আছে সেই ৰেখাডাল ৰেখা কোৱাৰ লগে লগে কিন্তু অসীমলৈ বিস্তৃত কিন্তু যেতিয়া আমি নামটো দিম তেতিয়া ৰেখাডাল অসীমলৈ বিস্তৃত বুলি ক'ম ৰেখা কোৱাৰ লগে লগে অসীমলৈ বিস্তৃত তেতিয়া বুজাবৰ কাৰণে এতিয়া আমি কি কৰিম ইয়াতে আমি সদায় এনেকৈ দিব লাগে যেতিয়া চি ডিৰ ওপৰত আমি এনেকৈ দুইফালে কাৰ্চিন দিম তেতিয়া বুজি পাম যে চি ডি এডাল ৰেখা তাৰমানে চি ডি শেষ নাই নিৰ্দিষ্ট দূৰত্ব কোৱা নাযায় অকল চি পৰা ডি লৈকে যদি অকল চিৰ পৰা ডি এই দূৰত্বটো যদি ক'ব লগা হয় তেনেহ'লে আমি চি ডি
এইখিনি কম ৰেখাখণ্ড এইটো মানে টুকুৰা ৰেখাডালৰ টুকুৰা যেনে এইটোক আমি কেনেকৈ লিখিম এ বি অকল এনেকৈ দিম কাৰ চিন নিদিওঁ এ বি তাৰ মানে আমি এইডাল দিলে কি গম পাম এইডাল ৰেখাখণ্ড আৰু যদি ৰশ্মি লিখোঁ ধৰক পি ইয়াতে তেতিয়া এটা বিন্দু দিব লাগিব আঁকি তেতিয়াহ'লে কি লিখিম পি কিউ পিৰ পৰা কিউৰ ফালে কাৰ চিনডাল দিম এইডাল তেতিয়া গম পাম কি যে পি কিউ এডাল ৰশ্মি বা ৰে যদি ৰেখা বুজাব লাগে চি ডি এনেকৈ দুইফালে কাৰ চিন দিম যদি ৰশ্মি বুজাব লাগে তেতিয়াহ'লে পিৰ পৰা কিউলৈকে গৈ আছে এডাল ৰশ্মি আৰু এ বি যেতিয়া ৰেখাখণ্ড বুজাম তেতিয়াহ'লে কাৰ চিন নাথাকিব এ বিৰ ওপৰত জাষ্ট এডাল আঁচ দিম গতিকে আমি কিন্তু এই বিষয়ে যেতিয়া আলোচনা কৰি আছো তেতিয়া এই ৰেখাখণ্ড ৰেখা ৰশ্মি একেই কথা বুলি ধৰি লৈছো তাৰমানে এইটো ৰেখাৰ ক্ষেত্ৰত কি আছে দিশ আছে তাৰমানে এইটো ৰশ্মি এই ৰশ্মিডালৰ কিন্তু দিশ আছে কিন্তু ইয়াক আমি জুখিব নোৱাৰিম কাৰণ একফালে গৈ থাকিলেও পিৰ পৰা আমি ইয়াত স্কেলাৰ লগালো ঠিক আছে পিৰ পৰা জুখিম কিন্তু ক'ৰলৈকে জুখিম গৈয়ে থাকিব না এইটো শেষ নাই গতিকে ইয়াৰ নিৰ্দিষ্ট দূৰত্ব আমি ক'ব নোৱাৰিম ৰশ্মিডালৰ ঠিক তেনেকৈ চি ডি ৰেখাডাল এই ৰেখাডালটো বহুত অসীমলৈ বিস্তৃত কেনেকৈ জুখিম ৰেখাডাল কিমান দীঘল কিন্তু ইয়াৰ কিন্তু দীঘল ইয়াৰ দিশ আছে যদি জুখিব লাগে তেতিয়াহ'লে আমি ৰেখাখণ্ডৰ সেইকাৰণে মই ইয়াত ৰেখাখণ্ড লিখিছোঁ ৰেখাখণ্ডৰ কিন্তু নিৰ্দিষ্ট দূৰত্ব আছে আমি জুখিব পাৰিম এ ঠাইৰ পৰা বি ঠাই গতিকে এই দুটা বিন্দু আমি কি বুলি ধৰি লৈছোঁ ৰেখাৰ শেষ বিন্দু প্ৰান্ত বিন্দু বুলি কয় শীৰ্ষ বিন্দু নকৈ প্ৰান্ত বিন্দু বুলি বেছি ব্যৱহাৰ কৰে প্ৰান্ত মানে শেষ বিন্দু এতিয়া চাওক এতিয়া যদি এটো এটা বিন্দু বিটো এটা বিন্দু বুলি ধৰিছে এতিয়া আমি এই কথাটো মানি ল'ব লাগে যে যদি এই ৰেখাডালত মই যদি এনেকৈ মাৰ্বলবিলাক এটাৰ পিছত এটা এইটো মাৰ্বল মই যাব দিছোঁ এই মাৰ্বল মানে বিন্দুটো মই ইয়াৰ পৰা যাব দিছোঁ ইয়ালৈকে তেতিয়াহ'লে এই কি হৈছে ৰেখাখণ্ডডাল হৈছে ঠিক আছে মই এইটো মুছি দিওঁ এৰ পৰা এই বিন্দুটো এনেকৈ যাব দিছোঁ গৈ পেলাই বিত ৰৈছে এতিয়া যাব দিওঁতে মই যদি কি কৰোঁ ক'ত গ'ল আৰু এটা মাৰ্বল আছে যদি মই যাব দিছোঁ যোৱাৰ অলপ পিছতে মই কি কৰিলোঁ এই গৈ আছে ৰখাই দিছোঁ গৈ আছে এইখিনি ৰখাই দিছোঁ এনেকৈ যদি ৰখাই দিওঁ তেতিয়াহ'লে এনেকুৱা মাৰ্বল বহাই প্ৰত্যেকটো সময়তে বিন্দুবিলাক লগ লাগি আল্টিমেটলি ৰেখা হ'ব তাৰমানে এই ৰেখাডালত ক'ব পাৰি যে বিন্দু লগ লাগিয়ে ৰেখা হৈছে কিন্তু ইয়াত অসুবিধাটো কিয় নকওঁ তাৰ কাৰণ হ'ল ল'ৰা ছোৱালী ক'ব পাৰে যে বিন্দু এটাৰ দিশ নাছিল বিন্দু এটাৰটো দিশ নাছিল প্ৰস্থ নাছিল উচ্চতা নাছিল বিন্দুটোৰ যদি দীঘলে নহয় তেতিয়াহ'লে এই বিন্দুবিলাক লগ লাগি এই বিন্দুটোৰ দিশ নাই এই বিন্দুটোৰ দিশ নাই যদি দিশে নাই লগ লাগি কেনেকৈ হ'ল দিশ বুজি পাইছে তো ল'ৰা ছোৱালীৰ মনত এইটো এটা সন্দেহ হৈ যায় যে বিন্দু এটাৰ দিশ নাই বুলি কৈছে ছাৰ কিন্তু দুটাৰ বিন্দুৰতো দিশ নাথাকিব দিশ নায়েই তিনিটাৰো দিশ নাথাকিব গতিকে ইমানকেইটা বিন্দু লগ লগাৰ পিছত কেনেকৈ দিশ হ'ল য'ত বিন্দুৰ দিশ নাছিল ৰেখাৰ দিশ কেনেকৈ আহিল গতিকে এইটো এটা ডাঙৰ অসুবিধা তেওঁলোকক বুজোৱাতে সেইকাৰণে আজিকালি বুজোৱাৰ পদ্ধতিটো কি হৈছে যে বিন্দু এটা আমি ঠেলি দিছোঁ ঠেলি দিওঁতে যিটো তাৰ ৰাস্তা হৈছে এটা দাগ হৈ যাব নহয় সেই ৰাস্তাটো সেই পথটো সেই গতিপথটোকে আমি কি ক'ম ৰেখা বুলি ক'ম আৰু সেই ৰেখাৰ যেতিয়া আমাৰ মগজত আহি যাব যে তাৰ কিন্তু প্ৰস্থ নাই তাৰ দিশ এটা পাম দীঘল এটা পাম প্ৰস্থ কিন্তু নাই বহল একদম কম আচলতে বহল আছে কিন্তু নাই বুলি আমি ধৰি লৈছোঁ যেতিয়া তেওঁলোকে ধৰি ল'ব পাৰিব তেতিয়া আপোনালোকে এইটো তেওঁলোকক উদাহৰণ হিচাপে দেখাব পাৰিব যে হয় ৰেখাডাল হওঁতে ইয়াত আমি বিন্দু লগ লাগি ৰেখাডাল হ'ব আৰু এই বিন্দুটোৰ একচুৱেলিটো এই বিন্দুটোৰ কি আছে এই বিন্দুটোৰ দিশ আছে কিন্তু
আমি নাই বুলি ধৰি লৈছোঁ, একদম মিনিমাম কিবা কিবি আছে, সেইবিলাক লগ লাগি এটা সময়ত এডাল ৰেখা হ'ব পাৰে, হয় নাই? গতিকে এই বহলটো আমি নেগলেক্ট কৰিছোঁ, ইয়াৰ যিটো বহল, ইয়াৰ বহলতো আছে, এই বহলটোক আমি নেগলেক্ট কৰিছোঁ। গতিকে এইটো হ'ব পাৰে, পিছত তেওঁলোকে বুজি পাব যে ইয়াত নেগলেক্টৰ কথা আছে, কেতিয়াবা এৰিব লাগিব, কেতিয়াবা ধৰিব লাগিব, এই কথাটো এটা ইম্পৰ্টেণ্ট কথা। তেতিয়াহ'লে আমি সদ্যহতে এইখিনি থাকক। ইয়াৰ পিছত যেতিয়া আমি আয়ত ক্ষেত্ৰ আয়ত বৰ্গৰ কথা আলোচনা কৰিম, তেতিয়া এইখিনি কথা আৰু এবাৰ ক'ব লাগিব, তেতিয়া আৰু ক্লিয়াৰ হ'ব। আজি কি পালোঁ যে বিন্দুৰ দিশ প্ৰস্থ উচ্চতা নাথাকে, কিন্তু ৰেখাৰ কি থাকে, দীঘল থাকে, প্ৰস্থ আৰু উচ্চতা নাথাকে বুলি আমি ধৰি লৈছোঁ, কিন্তু দীঘল থাকে, প্ৰস্থ আৰু উচ্চতা আমি নাই বুলি ধৰি লৈছোঁ, ইমান মিহি যে নাই। গতিকে ৰেখা এডাল আঁকিলে আমি সদায় মন কৰিব লাগিব, কাঠ পেঞ্চিলডাল যেতিয়া আমি বহি থাকিম, পেঞ্চিলডাল জোঙা কৰি লৈ যিমান পাৰোঁ মিহি, কেতিয়াও আমি এনেকৈ খহাই থাকিব নালাগে। আমি যেতিয়া এনেকৈ আঁকিম, এনেকৈ খহাই নাথাকিম। যেতিয়া বহীত আঁকিম তেতিয়া স্কেলেদি আমি কিছুমানে এনেকৈ দুবাৰ তিনিবাৰকৈ ঘঁহাই দিয়ে পেঞ্চিলডাল, ঘঁহাই নিদিওঁ। কিয় ঘঁহাই নিদিওঁ? কাৰণ পেঞ্চিলডাল দুবাৰ ঘঁহালে অলপ হ'লেও শকত হ'ব, মোটা হ'ব, তেতিয়া মোটা হোৱাৰ লগে লগে সেইটো ভুল হ'ব। তাৰমানে দুবাৰ কথা নাই, যিমান পাৰোঁ মিহিকৈ আঁকিম। আমি দেখা পাব লাগিব, স্পষ্ট হ'ব লাগিব, কিন্তু আমি মিহিকৈ আঁকিম ৰেখাডাল। হ'ব, আজিলৈ এইখিনিতে এৰিছোঁ। ইয়াৰ পিছৰ এপিছডত আমি বৰ্গ, আয়ত এইবিলাকৰ কথা আলোচনা কৰিম। ধন্যবাদ, নমস্কাৰ।